হেল্ল' বন্ধু বান্ধৱীসকল, সকলো ভালে আছে? ভালে থাকক, সকলো কুশলে থাকক। চুলিটো পূৰা জাবৰা, চুলিটো কাটি আহোঁ বোলো। এজন আমাৰ ওচৰতে এজন দাদা আছে, অসমীয়া দাদা হয়, অসমীয়া মানুহ, ধুনীয়াকৈ এটা প্ৰতিভা, সুন্দৰ প্ৰতিভা লৈছে। দাদা কি খবৰ? ভালে আছে? নমস্কাৰ, ভালে আছো। ভালে আছে? আপোনাৰ নামটো? মোৰ নাম শ্ৰী মহেন্দ্ৰ বৰুৱা। মই আপোনাৰ আজি দোকান খোলা প্ৰায় 8 বছৰেই হ'ল। বাহিৰতো মই কাম কৰি আহিছোঁ, তিয়কত বিহাৰী চেলুনত থাকি আহিছোঁ প্ৰায় 1 বছৰ। তাৰ আগত মই জাজমুখত আছিলোঁ 5 বছৰ। তাৰপিছত এতিয়া মই গাঁৱতে মই এটা প্ৰতিভা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই চেনেলৰ যোগেদি মানে মই আমাৰ গাঁৱৰ ল'ৰাবিলাকক স্বাৱলম্বী হ'বৰ কাৰণে আমি যে নিজে স্বাৱলম্বী হ'ব পৰা আমাৰ দেশতে বহুত ব্যৱস্থা আছে। আৰু এই চেলুন কাৰবাৰ যোগেদি আমি বহুত ল'ৰা স্বাৱলম্বী হ'ব পাৰোঁ ইচ্ছা কৰিলে, চেষ্টা কৰিলে। সেই যোগেদিয়ে মই অসমীয়া সমাজত এইটো এটা প্ৰতিভা মই দাঙি ধৰিছোঁ। ধন্যবাদ, শুভেচ্ছা থাকিল আৰু আগুৱাই যাওক। আমাৰ আশীৰ্বাদ আছে, মৰম আছে। অসমীয়া মানুহ গৌৰৱৰ কথা। হয়। মই হাতেৰে কাটো চুলি, ফলি নলগাওঁ চুলি কাটোতে। বহুত ধুনীয়া চুলি কাটি আছে ন? মানে মই এনেকৈ বস্তুটো আজিকালি আধুনিক যোনবিলাক কাটিং, সেই কাটিংবিলাক কৰাৰ কাৰণে মই অকণমান শিকি আহি বস্তুটো এনেকৈ মই কাটি বেছি আমেজ পাওঁ। আৰু কাটিংটো খুব ধুনীয়া হয়। তাৰমানে এইটো যে আমি বিদেশী খেদু বুলি কওঁ, আন্দোলন কওঁ, কিবা কওঁ, এনেই আমি চৰকাৰক ব্যতিব্যস্ত কৰাহে হয়। আচলতে বিদেশী খেদিবলৈ হ'লে আমি নিজে বিদেশীয়ে যিখিনি কৰ্ম কৰি আমাৰ দেশখন লুটিছে, সেই কৰ্মখিনি আমি যদি নিজে লৈ লওঁ, তেতিয়া বিদেশী নিজে আমাৰ দেশৰ পৰা গুচি যাব। তেতিয়া আমি চৰকাৰক ব্যতিব্যস্ত হোৱাৰ পৰা আমি মুক্ত কৰিব পাৰিম।
ঠিক আছে সেইটো লাগে সঁচাকৈ মানে অসম বহুত আছে অসমত প্ৰতিভা কম নাই অসমত বহুত প্ৰতিভা আছে মানুহখিনি কৰিবলৈ এলাহ কৰে অকল আমাৰ অসম মানে চাকৰি পিছত দৌৰে বেছিভাগ চাকৰিটো লাগে বাৰু চাকৰিটো বেছি ইম্পৰ্টেণ্ট কিন্তু কথাটো হ'ল কি চাকৰি লগত পৰি যাতে আপোনালোকৰ নিজৰ টাইমখিনি লছ নকৰে সেইখিনিয়ে আৰু নিজৰ টাইমটো লছ লৈছে লগতে প্ৰশাসন চৰকাৰক আমি ব্যতিব্যস্ত কৰাহে হয় লাষ্টত তেওঁলোকে আমাক পিটন দিব বা লাঠি চালনা কৰিব লাষ্টত আমি প্ৰশাসনক দোষাৰোপ কৰোঁগৈ কিন্তু চৰকাৰে যিখিনি নীতি নিয়ম চৰকাৰে কাকো খেদি দিব নোৱাৰে দেশৰ পৰা কিন্তু নিজে নিজে যাবৰ কাৰণে আমি জনসাধাৰণ বা আমাৰ উঠি অহা প্ৰজন্মবিলাক সচেতন হ'ব লাগিব তেতিয়া বিদেশী আমি খেলিব পাৰিম এনেই চৰকাৰক ব্যতিব্যস্ত কৰি লাভ নাই প্ৰশাসনক দোষাৰোপ কৰি লাভ নাই শিকিবলৈ ইচ্ছা কৰে নহয় চুলি তুলি কটা কিবা এজনৰ ওচৰত আহিলে হ'ল আৰু শিকাই দিব ধুনীয়াকৈ সকলো আছে একদম এভৰিথিং সকলো যিখিনি বস্তু মানে লাগতিয়াল এখন চেলুন খুলিবলৈ যিখিনি লাগতিয়াল সকলোখিনি আছে আপোনাৰ 5টামান মেচিন আছে ন 5টা মেচিন আছে 7টা মেচিন আছে আহক ইয়াত শিকি লওক চুলিটো কাটক স্বাৱলম্বী হওক এনেই আমি আন্দোলন কৰি লাভ নাই আন্দোলন কৰি আমি নে ঠিকে আছে একদম বঢ়িয়া ভালে ধন্যবাদ আগুৱাই যাওক আৰু আছে আৰু শুভেচ্ছা থাকিলে আমাৰ সদায় এনেকৈ থাকক অসমীয়া মানুহ গৌৰৱৰ কথা গৌৰৱ কৰিবলগীয়া কথা কোনো আমি বিদেশৰ মানুহৰ ওচৰত কটাৰ কাৰণে অসমীয়া মানুহৰ ওচৰত কাটিছোঁ এটা আমাৰ কাৰণে গৌৰৱৰ কথা খুব ভাল কথা সকলোৱে চেষ্টা কৰক ইয়াৰ পৰা কিবা এটা মেছেজ এইটো এটা সাধাৰণ মেছেজ আৰু ঠিক আছে